মানে নাগজলি আজি পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয় হ'বলৈ সক্ষম হৈছোঁ। বাকী ৰাইজৰ জয়, ভাৰতীয় জনতা পাৰ্টিৰ জয়। আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই মোক জয় হোৱাৰ যিটো সুযোগ দিছে, আজি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজি জিলা সভাপতি, ৰাজ্যিক সভাপতি, আজি মণ্ডল সভাপতি সকলো কাৰ্যকৰ্তাই মোক যি আশীৰ্বাদ হিচাপে মোক টিকেট প্ৰদান কৰিছিলে আৰু সেই হিচাপে মই আজি ৰাইজৰ আশীৰ্বাদত মই জয় হ'বলৈ সক্ষম হৈছোঁ আৰু মানে বহুত ভোটত জয় হ'বলৈ সক্ষম হৈছোঁ। আগন্তুক দিনত নাগজলি এই সমষ্টি দুইবাৰকৈ জয় হৈছিলে, তাতে 300 আৰু 600 ভোটত জয় হৈছিলে আৰু এইবাৰ ঠিক 5,000 ভোটৰ ব্যৱধানত জয় হ'বলৈ মই সক্ষম হৈছোঁ। আৰু এই জয় সকলো তামোলপুৰবাসী ৰাইজ, নাগজুলিবাসী ৰাইজ মোক সকলোৱে মৰম আশীৰ্বাদ কৰি জয় হ'বলৈ। ৰাইজৰ কেনেদৰে কাম কৰিব এতিয়া? আগন্তুক দিনত নাগজুলি ৰাইজৰ বহুতো সমস্যা আছে। আজি সেইকাৰণে এই সমস্যাখিনি যাতে আগন্তুক দিনত মানে সমাধান কৰি